Hi guys, this is Firoz here. Welcome to my YouTube channel Firoz Tech. So friends, আজি মই আপোনালোকক এটি মনোৰম দৃশ্য দেখাবলৈ যত্ন কৰিম আৰু এই মনোৰম দৃশ্য আমাৰ গাঁৱৰ পিছপিনে থকা এটি পথাৰ এই পথাৰৰ দৃশ্য বহুত ভাল লগা ধুনীয়া আমেজোৱা দৃশ্য ফ্ৰেন্ডছ এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰক আৰু সাবস্ক্ৰাইব বটনৰ লগতে লাগি থকা বেল আইকনটো ক্লিক ফ্ৰেন্ডছ আজি মই আপোনালোকক গাঁৱলীয়া যেটো পথাৰৰ পৰিৱেশ যেনেকুৱা ধান খেতি বাতি কৰে আমাৰ অঞ্চলৰ মানুহবোৰে ধান খেতি কৰে জলকীয়া খেতি কৰে আৰু সৰিয়হ খেতি কৰে ধুনীয়াকৈ পথাৰত ফুলি আছে ফুলবোৰ সৰিয়হৰ ফুলবোৰ সো চায়ে কিবা এটা মানে ভাল লাগে আৰু কিবা এটা শান্তি যেন পাওঁ ইমান দুখৰ মাজতো কেতিয়াবা পথাৰত আহি কেনে এনেকুৱা মনোৰম দৃশ্য দেখা পালে সেই দুখ সুখ পাহৰিয়ে যোৱা হয় সো ফ্ৰেন্ডছ আপোনালোকে এতিয়াও যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সো প্লিজ কাইণ্ডলি চেনেলটো সাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব সো ফ্ৰেন্ডছ পথাৰৰ দৃশ্যবোৰ দেখুৱাব বিচাৰিছোঁ প্ৰাকৃতিক সৌন্দৰ্যৰ দৰে আৰু মানে ফ্ৰেন্ডছ আপোনালোকৰো ভাল লাগিব নিশ্চয় আৰু আপোনালোকে ভিডিঅ' স্কিপ নকৰি সম্পূৰ্ণকৈ চাব ধান খেতি আছে তাৰপিছত সৰিয়হ খেতি আছে ইমান ভাল লাগে যেটো পৰিৱেশ যেটো দৃশ্য আৰু ভাল লগা দৃশ্য প্লিজ সাবস্ক্ৰাইব বটনটো টিপি দিয়ক না আৰু সাবস্ক্ৰাইব বটনৰ লগতে লাগি থকা বেল আইকনটো প্ৰেছ কৰক কিয়নো পৰৱৰ্তী সময়ত মই যিবোৰ ভিডিঅ' আপলোড কৰিম সেইবোৰ আপুনি নটিফিকেশ্যনবোৰ পাই থাকিব সো ফ্ৰেন্ডছ চাওক আপোনালোকে এইটো ইয়াত মানে ধান খেতিও ৰুৱে আমাৰ পথাৰত ধান খেতি আৰু সৰিয়হ একেলগে আছে এই দৃশ্যটো অলপ ভালকৈ চাওক মানে প্ৰাকৃতিক হয় সো আৰ্টিফিচিয়েলি ইয়াত একো নাই সো ভাল লাগে এনে আছে আমাৰ জলকীয়া আমাৰ ইয়াত বহুত বেছি পৰিমাণে হয় এইটো চাওক জলকীয়াবোৰ ডাঙৰ হৈ আছে কেইদিনমান পিছত একেবাৰে এনেকৈ জলকীয়া লাগিব সেই জলকীয়াবোৰ মানে চাবলৈ বহুত ধুনীয়া হয় আৰু এই জলকীয়াবোৰ আমাৰ এই অঞ্চলৰ নিম্ন 80% মানুহে মানে স্বাৱলম্বী হয় এটা বছৰত সো ফ্ৰেন্ডছ এতিয়া ব্লগ এয়া চাওক পথাৰৰ সমগ্ৰ দৃশ্যটো এইটো আপোনালোকক আকৌ এবাৰ কৈছোঁ যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সো প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক সো ফ্ৰেন্ডছ আজিলৈ এৰিলোঁ নেক্সট ভিডিঅ'ত লগ পাম বুলি কথা দিলোঁ বাই বাই